এইটো কে কেজি হ'ব ৰিংটো? এইটো খুব বেছি এখন 1.5 কেজি মান হ'ব। 1.5 কেজি। এইটো কিমান কেজি কেনেকৈ দিব? কেজি 15 টকা। কেজি 15। আৰু এই ইয়াত কি কি আছে? ইয়াত টিং লোহা চব কাৰ্টনৰ পৰা আদি কৰি। ইয়াত কি কি আছে? ক'ৰ পৰা আনিছে এইবোৰ? এই যে আপোনাৰ বহুত গাঁৱৰ পৰা আনিছে, বাচি বাচি গাঁৱৰ পৰা আনিছে গাঁওবিলাকত। এইবিলাক এইটো কি কেজি হ'ল এইটো? ইয়াত 2,000 মান আছে আৰু। ইয়াত 2,000-1,500 টকা মাল আছে ন? হেল্ল' গাইজ, চাওক কেনেকৈ তেওঁলোকে এইটো বিজনেছ কৰি আছে। ভঙা চিঙা বিজনেছ কৰি আছে আপোনালোকে। এইটো গাড়ীখন হৈছে মা দেউতা ন? এইটো কি টমটম বুলি কয় নে কি গাড়ীখন? বেটেৰী ৰিক্সা? এইটো বেটেৰী ৰিক্সাত এইবিলাক তেনেকৈ কৰি আছে। আপোনালোকে নিবনুৱাসকলে এইবিলাক কৰিব পাৰিব। ভঙা চিঙা গাড়ী এইবিলাক আপোনালোকে। এতিয়া কেজি হ'ল আপোনালোকৰ? 7.5 কেজি হ'ল নেকি? 7.5 কেজি হ'ল ন? এতিয়া কিমান গানটো আপোনালোকে ভঙা চিঙা গানটো গাব জানে? কেনেকৈ আপোনালোকে কাষ্টমাৰটো কেনেকৈ টানে অকণমান চিঞৰি দিয়কচোন, কৈ দিয়ক। কাষ্টমাৰ দেখি যায় মানে ভঙা চিঙা গাড়ীত আছে বুলি। আপোনালোকে এতিয়া মানুহে যদি দিবলৈ হয় কেনেকৈ চিঞৰিব, কেনেকৈ গম পাব? অকণমান কৈ দিয়কচোন, কৈ দিয়ক। এতিয়া আপোনালোকে এইটো কি জুখিছে? হেৰি চাইকেলৰ ৰিং ন? এইটো কেজি কিমানকৈ দি আছে আপোনালোকে? 15 টকাকৈ দি আছে। 15 টকা ন? এতিয়া এইটো আপোনালোকে ডঙাটো দি দিয়ক। কেজি হয় এতিয়া? এইটো আপোনাৰ 1.5 কেজি। এইটো কেজি হ'ল? 1.5 কেজি হ'ল। 1.5 কেজি কমেই আকৌ 1.5 কেজি ধৰি দিছে। 1.5 কেজি ধৰি দিছে ন? এতিয়া ভঙা চিঙা গানটো আপোনালোকে গাই দিয়কচোন অকণমান। এই লাগিব নেকি ভঙা চিঙা? কিমান? 30 টকা। গানো গাই দিয়ক, গাই দিয়ক, অকণমান গাই দিয়কচোন ভঙা চিঙা। এই নেগাওঁ নেকি? গাই দিয়ক। লাষ্ট কৰিব মানে গানটো মানে বেছিকৈ মানে ভাল হোৱা নাই মানে। এতিয়া তেওঁলোকে ভঙা চিঙা গান এটা আছিলে, কিন্তু গাবৰ কাৰণে মানে অলপ কুণ্ঠাবোধ কৰিছে। হেল্ল' গাইজ, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে অলপ কমেণ্ট বক্সত জনাই দিব।